নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱাই গা পা ধুই এতিয়া ওলাইছোঁ মন্দিৰলৈ যাবলৈ আৰু এখেতে পুৰা পাৰফিউম মাৰি আছে আৰু এখেতৰ আজি জন্মদিন। সকলোৱে আশীৰ্বাদ কৰিব এখেতক মানে মুখতে মাৰিছা আৰু আমি এতিয়া ওলাইছোঁ মন্দিৰলৈ যাবলৈ। একদম নতুন চাৰ্ট পিন্ধি দিছে ৰাইজে। কিবা এটা কোৱা। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰলৈ বুলি। নাজিৰা পাইছোঁহি, নাজিৰা টাউন গৈ আছোঁ। তোমাক দেখাই দিছোঁ ইয়াত বাইকত। হাঁহি ৰামাই দিয়া বাৰ্থডে বয় হাঁহি বেলেগ ক'তা হাঁহি এটা মাৰি দিয়া পামগৈ আৰু এতিয়া মন্দিৰ। বাইকত দেখি ভালেই লাগে। তুমি মেইন না আজি সেইকাৰণে তোমাকে দেখাই আছোঁ। দুটাম বালিছোঁ হাতত পৰিলে গ'ল আৰু দিখৌ আৰু এতিয়া আমি মন্দিৰ আহি পালোহি। কেতিয়া কৈছিলোঁ এয়া মন্দিৰ, বালিঘাট মন্দিৰ। আৰু এতিয়া চাকি জ্বলাম আৰু আমি মানুহ আহিছে বাৰু, আজি সোমবাৰ যে আৰু শাওণৰ মাহ যি চলি আছে। এয়া মন্দিৰ দেখা দিছে ভালকৈ দেখাই দিম। बोला এনেকৈ ধৰি লোৱা। ভালেই কৰিলা। দেখা আৰু এতিয়া যাওঁগৈ মন্দিৰৰ পৰা। কোৱা মনটো ভাল লাগিলে। মনটো ভাল লাগিলে। আজি মই চলাম নেকি? নালাগে। A few moments later. এতিয়া এখেত ওলাইছে কামলৈ। আকাশখন ধুনীয়া যোৱা আৰু বাৰ্থডে দিনা উপায় নাই, যাবলগীয়া আছে। বহুত ৰ'দ দিছে আজি দেই, বহুত গৰম। যোৱা দেই, বাই বাই। যাও যোৱা, বাই বাই। সোনকালে আহিবা। আৰু এতিয়াও আমি ওলাই লৈছোঁ। মুনু আৰু মই যাওঁ নাজিৰালৈ, টাউনলৈ। চামনফালে পূৰা ষ্টল কৰি আছে আৰু একেলগে যাওঁ কৈ থাকোঁ মানুহ। আৰু মাইনাটাক আজি ছাৰপ্ৰাইজ দিওঁ মানে
আজি তেখেতৰ বাৰ্থডে যিহেতু আমি দুজনীয়ে কিবা কিবি বজাৰ কৰিবলৈ আছে, সৰু সুৰা বজাৰ কৰোঁগৈ আৰু কেক এটা অৰ্ডাৰ দিছোঁ, কেকটো আনোগৈ। বা এজনীৰ ওচৰত আছে, বাজনীয়ে ধুনীয়াকৈ বনাই থৈছে আৰু এতিয়া লৈ আনিমগৈ। আৰু আজি আমাৰ ভণ্টি যায়গৈ বোলে, বাৰ্থডে নাখায়। বাৰ্থডে নোখোৱা? নাখাওঁ। খাই যোৱা, স্পেচিয়েল কিবা কিবি বনাম ন আজি। কাইলৈ স্কুল খুলিব ন? কাইলৈ 1 তাৰিখ যিহেতু স্কুল খুলিব, সেইকাৰণে যায়গৈ আৰু। ঠিক আছে তেন্তে, বজাৰত দেখাম হয় নাই কি কি কিনো। আৰু এতিয়া আমি দুইজনী ঘৰৰ পৰা ওলাই আহিলোঁ হয়নে? আমাৰ ৰাস্তাটো ইমানেই বেয়া, এখনো বেটেৰী ৰিক্সা নাহে। আহিলেও মানে বহুত ভাড়া লয়, আহোঁতেহে পায় আৰু টাউনৰ পৰা। এতিয়া যাওঁতে বেটেৰী ৰিক্সা নাপায়েই এইফালৰ পৰা হয় নাই? আৰু এতিয়া আমি দুজনীয়ে ইমানেই গৰম আজি, দুইজনীয়ে ছাতি লৈ লৈ গৈ আছোঁ আৰু খোজকাঢ়ি কাঢ়ি। আহোঁতে বাৰু বেটেৰী এখন লৈ আহিব লাগিব, নহ'লেতো আহিব নোৱাৰি। আহোঁতে যিহেতু বজাৰ কৰা হ'ব। আৰু ঠিক আছে, একদম গৈ লগ পাম। ৰাস্তাটো চব তোমাক দেখা দিছোঁ, ইমানেই বেয়া, ভাগৰ লাগিছে তাই। ছাতি তলত সোমাই লোৱা। ৰাস্তা দেখিছেনে? ইমানেই বেয়া ৰাস্তা। মুনু উঠি চাই দিয়া, ছাতিৰ তলত যোৱা আকৌ। তাই গৰম নাই উঠা নি? নাই। আজি আমি কি কি কৰিম কৈ দিয়া আকৌ। আহি কেনে আমি ধুনীয়াকৈ মই পৰি গৈছোঁগৈ। আহি আমি ধুনীয়াকৈ সজাম ন বোলা। ঠিক আছে তেন্তে গৈ লওঁ। আৰু এইমাত্ৰ বজাৰৰ পৰা আহি পাইছোঁ, এনেকুৱা ভাগৰ লাগিছে। মুনু আমি আহি পাইছোঁ। আৰু এইটো কেকটো এতিয়া ফ্ৰিজত ভৰাই থ'ম। আৰু কিবা কিবি বজাৰ কৰি আনিছোঁ, অলপ পিছত আপোনালোকক দেখাম বাৰু। এতিয়া বহুত ভাগৰ লাগিছে, একদম মুখ হাত ধুই অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। আমাৰ খুৰীয়ে এতিয়া মাইণ্ডা আহি পাব বুলি পটাপট একদম ডেক'ৰেশ্যন কৰিছে। এয়া ডেক'ৰেশ্যনটো চাওক, ভাল লাগিছে নে ক'ব। আহি পাবহি। এইফালে আইতা, এইফালে চাওক আইতা, আইতা আইতা দোকানলৈ গৈছে। এইফালে ভাল লাগিছে। মুনুৱে মই পূৰা লাগি আছোঁ। মুনু টিউশ্যন গৈছিলে, মই অকলে অকলে পূৰা ফুলাই আছোঁ। এতিয়া জল্দি পূৰা স্পীড কৰি আছোঁ, কাৰণ এতিয়া কেইটা বাজিলে? 6টা বাজিলে, পাবহি। এতিয়া জল্দি আপোনালোকক কৰি যাম, দেখাই আছোঁ কেনেকুৱা লাগিছে। আৰু এতিয়া ধুনীয়াকৈ সজাই মেলি হৈ গ'ল। আৰু বহুত গৰম উঠিছে, ফেনখনো চলাব পৰা নাই, কাৰণ বেলুনখিনি উৰি যাব বুলি ভয়তে বহুত কষ্টত লগাইছোঁ এইখিনি। এয়া কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া বহুত গৰম উঠিছে আৰু কিবা কিবি বনাবলৈও আছে। পোলাও অলপ বনাম বুলি ভাবিছোঁ। তেখেত বাৰু পোৱাহি নাই, অলপ পিছত পাবহি। এতিয়া মই গাটো ধুই লওঁ, গা ধুই কিনে পোলাও বনাই আপোনালোকক লগ পাইছোঁ। আৰু এতিয়া গা পা ধুই আজৰি হৈ গ'লোঁ। আজৰি মানে এতিয়া তেখেতৰ লগৰ দুজন আহিলেই, আহি আগফালে বহি আছে আৰু তেওঁলোককো চাহ তাহ দিম এতিয়া। আৰু আজি অলপ দেৰি হৈছে তেখেতৰ, আজি মানে মাহৰ লাষ্টত অকণমান বেছিকৈ কামৰ প্ৰেছাৰ পৰে আৰু সেইকাৰণে অকণমান দেৰি হৈছে। তেওঁ আহি আছে, পাবহি অলপ পিছত। তেওঁ কিন্তু একো গম নাপায় দেই আমাৰ এইবোৰ কথা নহয়। আৰু তাই মই একদম টাউনলৈ গৈ কিবা কিবি আনিলোঁ। আৰু আপোনালোকেতো দেখিলেই ধুনীয়া আমি দুজনে ইমান কষ্টৰে সজাইছোঁ নহয়। মুনু আজি টিউশ্যনৰ পৰা সোনকালেও আহিছে ইণ্টাৰটাইকৰ কাৰণে। আৰু এতিয়া অলপ পিছত সোনকালে ছুটি দিছে। আৰু অলপ পিছত আমি কেক কাটিম। মুনুৱে আপোনালোকক দেখাব, মুনুৱে মোবাইলটো লৈ থাকিব, চাব আপোনালোকে। আৰু তেখেতৰ ৰিয়েকশ্যনটো চাব আপোনালোকে। ঠিক আছে তেন্তে চাই থাকিব ভিডিঅ'টো কেক কটালৈকে। এতিয়া মই সোমাইছোঁ পাকঘৰত আৰু ভাবিছোঁ অলপ পোলাও বনাম। এইখিনি যোগাৰ কৰি লৈছোঁ, পিঁয়াজ আদা কিবা কিবি যোগাৰ কৰি লৈছোঁ। এইফালে গাজৰ কাটি লৈছোঁ আৰু চাউলটো অলপ দেৰি তিয়াই থৈছোঁ, কাৰণ এতিয়া আনিছে এখেতে বাচমতি চাউল, সেইবাবে এখেত বাৰু পালেহি অলপ আগত। এতিয়া গা ধুবলৈ সোমাইছে আৰু তেখেতে এতিয়ালৈকে, কিন্তু তেখেতে ফ্ৰিজটো খুলি দিলে। এটা কথা গম পালে যে কেক আনিছোঁ বুলি হ'লে মানে ফ্ৰিজটো খুলি দিলে। কিবা পানী খাব লৈছিলে আহি কেনে মানে গৰমত, তেতিয়া গম পালে যে কেক আনিছোঁ বুলি। তাৰপিছত মোক গালি পাৰিছে আৰু কিয় আনিব লাগে বুলি। কিন্তু বাকী নাই, যোনবোৰ সজাই থৈছোঁ সেইবোৰ নাই দেখা। তেওঁ দেখিলে ক'ব মই সৰু ল'ৰা নেকি কৈছে। Happy birthday to you. লাজ লাগি যাব কৰিলে কি কৈছ তই এইবোৰ কি খোৱা নেকি?
কি খোদা নেকি Happy birthday to you. To you. কমলা ফটো মাৰ আছে যেতিয়া Happy birthday to you. Happy birthday to you. Happy birthday, dear Sumion. Happy birthday to you. মানে খাইছো মোক হেপী বাৰ্থডে দেই এতিয়া দীঘায়ো কামনা কৰিছে বেয়া আশীৰ্বাদ দিছে নাটো পেলাই দিলা দিয়া দেই আৰু এইফালে কি গিফ্ট দিলোঁ চাইছে কেনেকুৱা লাগিছে ভাল লাগিছে চোলাটো দেখাই দিয়া আকৌ চোলাটো দেখাই দিয়া অঁ আৰু চকলেট এটা দিছোঁ আৰু এইটো পইচা ভৰাবলৈ পাৰ্চ দিছোঁ আৰু এইফালে মুনুৱে কেক খাই আছে ফেনখন চলাইলে গোটেই বেলুন উৰি গ'ল কেকটো মানে টেষ্টি আছিলে মুনু মই চাব এইবোৰ কিনিব নাজানো যেনে তেনে পচন্দ কৰিছোঁ কিনিয়ে পোৱা নাই আৰু এতিয়া বনাই আছে এইফালে গাহৰি এইফালে আছে ব্ৰইলাৰ আৰু এইফালে জ্বলা ভাজি আৰু এইফালে হৈ গৈছে পোলাওখিনি কেনেকুৱা হৈছে জনাবচোন আৰু গাহৰিটো পূৰা ড্ৰাই ফ্ৰাই বনাই আছোঁ আৰু এতিয়া ৰাতি 11টা বাজিব হ'ল এনেকুৱা টোপনি হৈছে ভাত পোলাওখিনি ধুনীয়া হৈছে দেখা যায় এইখিনি পোলাওখিনি ধুনীয়া হৈছে এতিয়া এওঁলোকৰ বন্ধু এক আছে আমাৰ দাদাহেঁতো আহিছে সকলোকে দি থৈ আৰু আজৰি হৈ শুম আৰু ঠিক আছে পোলাওখিনি দেখাই দিছোঁ আৰু গাহৰি আছে হাঁহ আছে আগফালে টেবুলত দেখাই দিব যাওঁ আৰু এইফালে চবকে বাঢ়ি দিছোঁ এইখিনি হৈছে পোলাও আৰু এইফালে আছে হাঁহ আৰু কোমোৰা আৰু এইফালে আছে গাহৰি ড্ৰাই ফ্ৰাই আৰু চাটনি নেমু এনেকৈ আৰু এইফালে আছে জ্বলা ভাজি আৰু এতিয়া চবকে আৰু মাতিটো খাবলৈ আৰু পোলাওখিনি কেনেকুৱা হৈছে জনাবচোন আপোনালোকে দেখি The next day. গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে কালি বাৰ্থডে ভালে গ'ল আৰু ভিডিঅ' কৰা নহয় ৰাতি 12টা বাজিলে খাই বৈ আজৰি হওঁতে ভাগৰো লাগিলে শুই গ'লোঁ আৰু খাই বৈ আৰু এতিয়া ওলাইছোঁ ৰাতিপুৱা খাই বৈ পাৰ্লাৰ যাব ওলাইছোঁ এখেতে বোলে কামলৈ যাবলৈ ওলাইছে আৰু কিবা ঠিক কৰি আছে ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে কালিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোৱে আশীৰ্বাদ কৰিব ভালে থাকিবলৈ ঠিক আছে তেন্তে বাই 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 বাই